সাংবাদিক বন্ধুসকল, জয় জয়তে আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আহি আমাক সহযোগিতা কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে সকলোৱে জানে, গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা তিনিমহীয়াকৈ এখন আলোচনী প্ৰকাশ হৈ আছে ৰোড নামৰ। এই তিনিমহীয়া আলোচনী ৰোডৰ উদ্যোগত আমি যোৱা বছৰৰ পৰা জানুৱাৰী মাহত বৰ্ষপূৰ্তি অনুষ্ঠান পাতি আহিছোঁ। এইবাৰো আমি অহা 16 জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে ৰোডৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি আয়োজন কৰিছোঁ। বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত উক্ত অনুষ্ঠানত আমি ৰোডৰ লেখক লেখিকাসকলৰ মাজৰ পৰা বহুকেইগৰাকী লেখকক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তিনিমহীয়া আলোচনী ৰোডক আগুৱাই নিয়াত অৰিহণা আগবঢ়োৱা অসমীয়া সাহিত্যৰ স্বনামধন্য সাহিত্যিক পদ্মশ্ৰী বঁটাপ্ৰাপক সাহিত্যিক দৰ্জিথংশীদেৱে আমাৰ ৰোডৰ পৃষ্ঠালৈ 2টি সংখ্যালৈ এটি গল্প আৰু এটি প্ৰবন্ধ দি আমাৰ ৰোডৰ হস্ত বৃদ্ধি কৰিছিল আৰু ৰোড আগুৱাই যোৱাত যথেষ্ট সহায় কৰিছিল। গদ্যৰত্ন বঁটা 2022 প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আন এগৰাকী অসমীয়া কাব্য জগতৰ ভোটাতৰা স্বৰূপ বিশিষ্ট কবি সমীৰ তাঁতীদেৱ, তেখেতৰ কেইবাটাও লেখনিৰে তথা কেইবাটাও মূল্যৱান কবিতাৰে আমাৰ ৰোডৰ হস্ত বৃদ্ধি কৰিছে। গতিকে তেখেতলৈও আমি ৰোডৰ ফালৰ পৰা ৰোডৰ কাব্যৰত্ন বঁটা 2022 প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰোপৰি আমি ৰোড আলোচনীখন আগুৱাই নিয়াৰ দিশত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লেখক লেখিকাই আমাক সহযোগিতা আগবঢ়াই আহিছে, বিশেষকৈ ৰোডৰ স্থায়ী সদস্য হৈ যিসকল কবি সাহিত্যিকে আমাৰ ৰোডৰ পৃষ্ঠালৈ তেওঁলোকৰ লেখনিৰে ৰোডৰ পৃষ্ঠা সলনি কৰিছে, সেইসকলৰ মাজৰ পৰা আমি কেইবাটাও বঁটা দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে তিনিমহীয়া আলোচনী ৰোড অসমৰ 30খন জিলাত আমাৰ ৰোডৰ স্থায়ী সদস্য ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। প্ৰায় 700ৰো অধিক এতিয়ালৈকে আমাৰ বছৰেকীয়া সদস্য হৈছে আৰু অসমৰ বাহিৰলৈ প্ৰায় 50 কোটিমান ইতিমধ্যে আমাৰ ৰোডৰ বছৰেকীয়া সদস্য আছে। গতিকে আমি 30খন জিলাৰ পৰা অন্ততঃ এজনকৈ হ'লেও কবি সাহিত্যিকক যাতে সেই বঁটাৰ আওতাত আনিব পাৰোঁ, সেই দিশটোৰ প্ৰতি আমি চিন্তা কৰিলোঁ। আৰু লগতে আমাৰ ৰোডৰ লেখক লেখিকাসকলৰ মাজত সকলো জাতি জনগোষ্ঠীৰে লেখক লেখিকা আছে। গতিকে সকলো জাতি জনগোষ্ঠীৰ লেখক লেখিকাকো যাতে আমি সেই আওতাৰে আনিব পাৰোঁ, সেই চিন্তা কৰি আমি প্ৰায় 45গৰাকীমান লেখক লেখিকা তথা ৰোডৰ শুভাকাংক্ষীক আমি বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেই হিচাপে আমি ৰোডৰ সাহিত্য সৌৰভ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত ল'লোঁ 11গৰাকীক আৰু ৰোডৰ কাব্য সৌৰভ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত ল'লোঁ 12গৰাকীক আৰু ৰোডৰ সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত ল'লোঁ 16গৰাকীক। ইয়াৰ উপৰিও ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াই আছে। তাৰে ভিতৰতে আমি 4গৰাকী ব্যক্তিক ৰোডৰ হিতৈষী বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
ৰোডৰ হিতৈষীবতা প্ৰদান কৰা ব্যক্তিসকল হ'ল আমাৰ ৰোডৰ লগত জড়িত জন্মৰ পৰাই জড়িত তথা তেখেতে এগৰাকী লেখকো আমাৰ ৰোডৰ উপদেষ্টা শ্ৰীযুত বিমান ৰায় বৰুৱাদেৱ আন এগৰাকী আমাৰ ৰোডৰ লগত জড়িত ডাক্তৰ ৰঞ্জন গগৈদেৱ আৰু আন এগৰাকী আমাৰ বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী অঞ্জন বৰাদেৱ আৰু আন এগৰাকী বিশিষ্ট সাংবাদিক প্ৰকাশ কায়স্থদেৱ। গতিকে এই চাৰিজনক আমি ৰোডৰ হিতৈষীবতা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। উক্ত অনুষ্ঠানত বঁটা প্ৰদান কৰাৰ উপৰিও আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 30গৰাকী কবিক কবিতা পাঠ কৰাৰ সুবিধা দিয়াৰ কথা চিন্তা কৰিছোঁ। তাৰোপৰি উক্ত অনুষ্ঠানত ৰোড প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত 10খন গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু লগতে আমাৰ ৰোডৰ যি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ সংখ্যাটি এই সংখ্যাটিও ইতিমধ্যে আমাৰ প্ৰকাশ হৈছে, সেই তাতে আমি মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আসাম ফোকাস।